Welcome to Sion Nutrition. Make a good health, use natural product, no side effect. আমাৰ এই চেনেলটোৰ মাধ্যমেৰে আপোনালোকৰ আগত কিছুমান পুষ্টিকৰণ খাদ্য সামগ্ৰী বা প্ৰডাক্টৰ বিষয়ে জনোৱা হয় আৰু ইয়াৰ ব্যৱহাৰ কৰি কেনেকুৱা ফলাফল পাইছে সেই বিষয়ে জনোৱা হয়। সেয়ে আপোনাৰ কাৰণে এই JMS নেটৱৰ্ক চেনেলটো যদি উপকাৰী হয় তেন্তে চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ল'ব যাতে আপুনি পোনপ্ৰথমে ভিডিঅ'টো চাব পাৰে। আৰু আজি আশা কৰিছোঁ ভিডিঅ'টো সবিশেষ জানিবৰ বাবে শেষলৈকে চাব। ধন্যবাদ। আজি মই আপোনালোকৰ আগত স্পাইৰুলিনা আৰু JI6 প্ৰডাক্টৰ ৰিজাল্টৰ বিষয়ে জনাব ওলাইছোঁ। 100% আয়ুৰ্বেদিক নেচাৰেল প্ৰডাক্ট হয় আৰু আপোনাৰ কোনো ইয়াৰ পৰা ছাইড এফেক্ট নাই। স্পাইৰুলিনা WHOৰ মতে ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনৰ মতে পৃথিৱীৰ ভিতৰত যিমানবিলাক ছুপাৰ ফুড আছে তাৰ ভিতৰত আপোনাৰ নাম্বাৰ 1 ছুপাৰ ফুড হয় আৰু লগতে ই লোৱাৰ ব্লাড প্ৰেছাৰ কণ্ট্ৰলত ই সহায় কৰে আৰু ইয়াৰ লগতে JI6 যিটো প্ৰডাক্ট আছে এইটো আপোনাৰ হৈছে স্পেচিয়েল ফৰ আপোনাৰ ব্লাড চুগাৰ মেইনটেইন কৰি ৰাখিবৰ কাৰণে। তো আজিৰ ডেটত এই প্ৰডাক্ট দুটা ব্যৱহাৰ কৰি ইয়াৰ পৰা কেনেকুৱা ফলাফল পাইছে ইয়াৰ বিষয়ে মই আপোনালোকৰ আগত জনাব ওলাইছোঁ। নমস্কাৰ দাদা, মই চিয়ন নিউট্ৰিয়েণ্টৰ পৰা আহিছোঁ। মোৰ নাম মিষ্টাৰ উৎপল হাজৰিকা। দাদা আপোনাৰ নামটো ক'বচোন, আপোনাৰ এড্ৰেছটো? গোলাঘাট ডিষ্ট্ৰিক্ট, দক্ষিণদলনীয়া গাঁও। দেৰগাঁও ন? দেৰগাঁও। আপুনি চিয়ন নিউট্ৰিয়েণ্টৰ দুটা প্ৰডাক্ট ব্যৱহাৰ কৰিছিলে। হয়। প্ৰডাক্টকেইটা ব্যৱহাৰ কৰি কেনেকুৱা ধৰণৰ ৰিজাল্ট পালে? ৰিজাল্টটো মই ভাল পাইছোঁ। আপুনি প্ৰডাক্টকেইটা এবাৰ দেখাব নেকি? চিয়নৰ আপুনি স্পাইৰুলিনা ব্যৱহাৰ কৰিছিলে। হয়। এই প্ৰডাক্টটো কিহৰ কাৰণে ব্যৱহাৰ কৰিছিলে? মোৰ BP হাই হোৱাৰ কাৰণে। বিপিটো হাই আছিলে। এতিয়া আপোনাৰ কেনেকুৱা ৰিজাল্ট? এতিয়া নৰ্মেল। আপুনি কিমান দিনত ৰিলেক্স পালে এই প্ৰডাক্টটো ব্যৱহাৰ কৰি? মিনিমাম 1 month। এক মাহত আপোনাৰ কমপ্লিট মানে ঠিক হৈ গ'ল ন বিপিটো? তাৰপিছত আৰু এটা আপুনি প্ৰডাক্ট ব্যৱহাৰ কৰিছিলে, কি প্ৰডাক্ট ব্যৱহাৰ কৰিছিলে এবাৰ দেখাবচোন? JI6 ব্যৱহাৰ কৰিছিলে ন? এই প্ৰডাক্টটো কিহৰ কাৰণে ব্যৱহাৰ কৰিছিলে আপুনি? এইটো মোৰ ডায়েবেটিছৰ অলপ ডায়েবেটিছৰ প্ৰব্লেম আছিলে আপোনাৰ। এতিয়া ডায়েবেটিছটো আপোনাৰ কেনেকুৱা? এতিয়া নৰ্মেল আছে। এতিয়া নৰ্মেল আছে ন? মানে আপুনি এই প্ৰডাক্ট দুটা ব্যৱহাৰ কৰি বহুত ধুনীয়া ৰিজাল্ট পাইছে। ৰিজাল্টটো ভাল পাইছোঁ। এতিয়া এই প্ৰডাক্টকেইটাৰ বিষয়ে আনৰ কাৰণে কি ক'ব? মানে বেলেগে ব্যৱহাৰ কৰিলে ভাল পাবনে? মই ভাল পাম। ভাল পাব ন? হয়। ধন্যবাদ দাদা আপোনাৰ বক্তব্য আমাৰ আগত জনোৱাৰ বাবে। ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিলে তেন্তে ভিডিঅ'টো লাইক কৰক আৰু এই ভিডিঅ'তে যদি কাৰোবাৰ উপকাৰ কৰিব বুলি ভাবে তেন্তে ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই JMS নেটৱৰ্ক ছাবস্ক্ৰাইব কৰি লওক আৰু এই সমাজ সেৱাৰ লগত যদি আপুনি জড়িত হ'ব বিচাৰে তেন্তে আপোনালোকে যোগাযোগ কৰিব পাৰে এই নম্বৰত। যিহেতু আমাৰ ইয়াতে বহুত ধৰণৰ হেল্থৰ ৰিলেটেড বহুত ধৰণৰ আপোনাৰ প্ৰডাক্ট আছে আৰু এই প্ৰডাক্টখিনিয়ে বহুত ধুনীয়া ৰিজাল্ট দি আছে আৰু আপুনি ইয়াতে এটা ফ্ৰী ডিষ্ট্ৰিবিউটাৰৰ সুবিধা পাই আছে। আপোনাৰ অঞ্চলত বা আপোনাৰ ঠাইত আপুনি এই সমাজ সেৱাৰ লগত আপুনি জড়িত হ'ব পাৰে আৰু ইয়াৰ প্ৰডাক্টৰ বিষয়ে আপোনালোকে অৱগত কৰাব পাৰে। ধন্যবাদ।